সকলোকে মডিউল 9 কুইজলৈ স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্ন হৈছে FLNক ফলপ্ৰসূ কৰিবলৈ শিশুসকলক মূল্যায়ন কৰিব লাগে। শুদ্ধ উত্তৰটো হ'ল অবিৰতভাৱে গঠনমূলক অভিযোজন পদ্ধতিৰ জৰিয়তে। আমি 16 পাবলৈ কিমান বাৰ 4 যোগ কৰা উচিত? শুদ্ধ উত্তৰটো 4 বাৰ। নিম্নলিখিত কোনটো এটা আনটোৰ পৰিপূৰক নহয়? শুদ্ধ উত্তৰটো বিয়োগ আৰু পূৰণ। নিম্নলিখিত কোনটো নিয়ম বস্তুৰ সংগ্ৰহ ক্ৰমত সাজোনৰ অন্তৰ্ভুক্ত নহয়? শুদ্ধ উত্তৰটো শ্ৰেণী বিভাজন। নিম্নলিখিত কোনটো উপাদান তথ্য ব্যৱহাৰ নহয়? তথ্য সংগঠন। যোগ আৰু বিয়োগ সম্পৰ্কীয় শব্দৰ সমস্যাৰ সৈতে নিম্নলিখিত কোনটো পৰিস্থিতি জড়িত নহয়? বস্তুৰ শ্ৰেণী বিভাজন। নিম্নলিখিত কোনটো শিশুক প্ৰাথমিক বৰ্ষত সংখ্যা জ্ঞান দক্ষতা কৰাৰ উদ্দেশ্য নহয়? শুদ্ধ উত্তৰটো ই তেওঁলোকক দ্ৰুতগতিভাৱে গণনা কৰাত সহায় কৰে। নিম্নলিখিত কোনটো পন্থা বিধি শিক্ষা পৰিমাপৰ নহয়? শুদ্ধ উত্তৰটো শিক্ষকক তেওঁলোকৰ কথোপকথন পৰিমাপন কৰা মানদণ্ডৰ সৈতে। কেতিয়া এটি শিশুৱে স্থান আৰু আকৃতি বুজি পোৱাত সমৰ্থ হয় বুলি ক'ব পাৰি? শুদ্ধ উত্তৰটো হ'ল যেতিয়া শিশুৰ ঘনক, আয়তীয় ঘনক, গোলক আদিৰ আকৃতিৰ নামসমূহ বুজি নোপোৱাকৈ মনত ৰাখিব পাৰে। প্ৰাৰম্ভিক পৰ্যায়ত গণিত শিকাৰ সময়ত এটি শিশুৱে আশা নকৰে। শুদ্ধ উত্তৰটো হ'ল গাণিতিক কৌশলৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী শিকা। নিম্নলিখিত কোনটো এটাৰ পৰা এটা যোগৰ সূত্ৰত অন্তৰ্ভুক্ত নহয়? দলবদ্ধকৰণ। ডেছ সংখ্যাই বস্তুসমূহৰ আকাৰ সম্বন্ধে বুজাবলৈ ব্যৱহাৰ কৰা হয়। কাৰ্ডিনেল সংখ্যা। নিম্নলিখিত কোনটো গাণিতিক প্ৰক্ৰিয়া নহয়? মুখস্থ কৰা। নিম্নলিখিত কোনটো কাৰ্যৰ জৰিয়তে শূন্যৰ ধাৰণাটো ভালদৰে পৰিচিত কৰাব পাৰি? বিয়োগ। নিম্নলিখিত কোনটো গণিত শিকাৰ মূল্যায়নৰ দিশ নহয়? পদ্ধতিগত জ্ঞান। সীমাৰ 12 পাহ গোলাপ আছে আৰু বিকাৰ 15 পাহ গোলাপ আছে, যাৰ অধিক আছে আৰু কিমান আছে? উপৰোক্ত শব্দটো সমস্যাটোত কি বিয়োগ প্ৰসংগ ব্যৱহাৰ কৰা হয়? তুলনা। সংগ্ৰহেতাৰ পৰা মূলতঃ তৎক্ষণাৎ অনুভৱ কৰাৰ সামৰ্থ্য সাধাৰণতে গণনাৰ অবিহনে 4 বা 5তকৈ বেছি উপাদান নহয় বুলি কোৱা হয়। উপকৰণ। প্ৰাথমিক পৰ্যায়ত আকৃতি শিকোৱাৰ বাবে নিম্নলিখিত কোনটো আটাইতকৈ উপযুক্ত? শিশুসকলক আকৃতিৰ স্বজ্ঞাত বুজাবুজি বিকাশ কৰা পৰ্যাপ্ত। শিশুসকলৰ মাজত স্থানিক বুজাবুজি বিকাশৰ বাবে নিম্নলিখিত কোনটো কাৰ্যকলাপ সৰ্বশ্ৰেষ্ঠ? শুদ্ধ উত্তৰটো হ'ল সন্মুখৰ অংশ অংকন কৰা। পূৰণ শিকাৰ বুজাৰ উপযুক্ত ক্ৰম কি হ'ব লাগে? সংযোজনৰ সন্দৰ্ভত পূৰণৰ বিতৰণমূলক আইন প্ৰয়োগ কৰা। পূৰণৰ অৰ্থ বুজা। পূৰণৰ এলগৰিথম শিকা।
পুৰণৰ ভাষা ব্যৱহাৰ কৰা আৰু বুজা। শুদ্ধ উত্তৰটো গুণন লিখনৰ আটাইতকৈ প্ৰয়োজনীয় বিষয়টো হৈছে কিমান বাৰ আহিছে এই আলমত গুণন বুজা। যি পদ্ধতিত ব্যক্তিসকলৰ মাজত গাণিতিক প্ৰতীক, চিহ্ন, চিত্ৰ বা পৰিলেখৰ জৰিয়তে সূচনাৰ আদান প্ৰদান হয় তাক ডেছ বোলে। গাণিতিক যোগাযোগ। তলৰ কোনবিধ সঠিক নহয়? সকলো চতুৰ্ভুজেই বৰ্গ হয়। অংক কি? সংখ্যাৰ প্ৰতীক। সাংখ্যিক ধাৰণা বিকাশৰ সঠিক ক্ৰম কি? গণনাৰ বাবে সুযোগ প্ৰদান কৰা, সংখ্যা লিখন, সংখ্যা পঠন, সাংখ্যিক অনুভূতিৰ বিকাশ। সঠিক ক্ৰমটো হৈছে 1 4 3 2। প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ কি বৰ্জন কৰিব লাগে? গাণিতিক ধাৰণা বিকাশৰ পূৰ্বেও শিশুসকলক সংখ্যা লিখিবলৈ দিয়া। সংখ্যাৰ শিকনৰ পূৰ্বে শিশুৰ বস্তুৰ ক্ৰম সজাব জানিব লাগে, কিয়নো ক্ৰম সংখ্যাৰ ক্ৰম বা অৱস্থানৰ লগত জড়িত। বস্তুৰ শ্ৰেণীবিভাজনৰ বাবে অপৰিহাৰ্য প্ৰয়োজনটো হৈছে বৈশিষ্ট্যৰ ভিত্তিত বস্তুৰ চিনাক্তকৰণ। চাপ্টাইজিং অৰ্থ কি? গণনা নকৰাকৈ বস্তু চাই সংখ্যাৰ নিৰ্ধাৰণ ক্ষমতা। তলৰ কোনটো সংখ্যাৰ ধৰণ আৰু উপযোগিতা নহ'ব? নান্দনিক সংখ্যা। তলৰ কোনবিধ মান নিৰূপণৰ সঠিক পদ্ধতি নহ'ব? মুখস্থ বিদ্যাৰ আলমত পৰীক্ষা। সাধাৰণ বৈশিষ্ট্য বস্তুবোৰ গোটাই লওক ডেছ কৌশল বৃদ্ধি কৰে। শ্ৰেণী বিভাজন। তলৰ কোনবিধ বুনিয়াদী সাংখ্যিক কৌশল বৃদ্ধি কৰাৰ বাবে যথাৰ্থ শিক্ষাদান পদ্ধতি নহ'ব? কাৰচাজি প্ৰয়োগ। বস্তুৰ মিলানী আৰু যুগল বোৰৰ নিচিনা কাৰ্যকলাপবোৰৰ জৰিয়তে কোনবিধ প্ৰাক-সাংখ্যিক কৌশল আয়ত্ত কৰা যায়? একে একে যোগাযোগ। একে একে যোগাযোগৰ ওপৰত ভিত্তি কৰি সাধাৰণ ধাৰণা কৰিবলগীয়া হ'লে শিশুৰ কোনবোৰ অৰ্থ নুবুজিলেও হ'ব? আপেক্ষিকভাৱে বেছি বা কম। কোনবিধ বুনিয়াদী সাংখ্যিক ধাৰণাৰ অংগ নহয়? সংখ্যাৰ নামবোৰৰ স্মৃতিচাৰণ। গণনা প্ৰক্ৰিয়াত এগৰাকী শিশু কোনখিনি নকৰে? সংখ্যাৰ নামবোৰ লিখা। তলৰ কোনবিধ সাংখ্যিক ধাৰণাৰ অন্তৰ্গত এখন মুখ্য কৌশল নহয়? সংখ্যাৰ নামবোৰ আবৃত্তি। বিশেষ ক্ৰমত সজ্জিত সংখ্যাবোৰৰ স্থানাংক নিৰ্ণয়ৰ বাবে ডেছ ব্যৱহাৰ কৰা হয়। পূৰণবাচক অৰ্ডিনেল। তলৰ কোনবিধ প্ৰাক-গণিত কৌশল সাংখ্যিক জ্ঞান